নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈকে। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ধুনীয়া কাহিনী। গতিকে বন্ধুসকল, বলক কাহিনীটো আৰম্ভ কৰোঁ। এবাৰ এজন ব্যক্তিয়ে বাছেৰে ক'ৰবালৈ গৈ আছিল। তেতিয়া এটা বাছ ষ্টপত এজন ভিক্ষা মাগি ফুৰা মানুহ উঠিছিল, যিজনৰ দুয়োখন হাত কঙা আছিল। তেওঁ বাছখনত ভিক্ষা মাগি আছে, কিন্তু কোনো একো দিয়া নাছিল। সেই যিজন ব্যক্তি আছিল, ব্যক্তিজন বাছখনৰ শেষৰ ফালে বহিছিল। ব্যক্তিজনে প্ৰথমতে ভাবিছিল যে তাৰ হাত দুখনে কঙা, কিন্তু তাৰ শৰীৰৰ বাকীবিলাক অংগ ঠিকে থাকে আছে, চকু কাণ ভৰি ঠিকে আছে তাৰ, গতিকে সিটো কৰ্ম কৰিও খাব পাৰে। সিনো বাৰু কেলে ভিক্ষা মাগি আছে, তাক নিদিওঁ। কিন্তু যেতিয়া বাছত কোনেও সেই মানুহজনক একো দিয়া নাছিল, তেতিয়া তেওঁৰ মনত অলপ বেয়া লাগিল। আৰু তেওঁ যেতিয়া সেই ভিক্ষাৰীজনে ওচৰ পালে, তেতিয়া তেওঁৰ মানিবেগৰ পৰা 10 টকা এটা উলিয়াই তেওঁৰ হাতত দিছিল। আৰু তেতিয়া সেই ভিক্ষাৰীজনৰ মুখত এটা ধুনীয়া হাঁহি বিৰিঙি উঠিছিল, আৰু যাৰ ফলত সেই মানুহজনৰ মনটো জোৰ পৰি গৈছিল। যেতিয়া আপোনাৰ বাবে কাৰোবাৰ মুখত হাঁহি বিৰিঙি উঠে, তেতিয়া সেই যিটো অনুভৱ সঁচাকৈ বুজাব নোৱাৰা। গতিকে কাহিনীটোৰ শেষত মই এটা কথাই ক'ম, হাঁহি বিলাবলৈ শিকক। কাৰণ যিজন ব্যক্তিয়ে হাঁহি বিলাবলৈ জানে, সেইজন ব্যক্তি সকলোতকৈ মধুৰ ব্যক্তি হয়। গতিকে বন্ধুসকল, আকৌ এটা নতুন কাহিনী আপোনালোকৰ মাজত লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই কাহিনীটিৰ পৰিসমাপ্তি।